শিক্ষা বিভাগৰ লগত জড়িত এটি বিশেষ খবৰ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। গুণোৎসৱ উপলক্ষে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই উল্লেখ কৰিছিল যে এইবাৰ যিটো এক্সটাৰ্নেল ইভালুৱেশ্যন হ'ব সেই ইভালুৱেশ্যনৰ সময়ত ইনভিজিলেটৰ হিচাপে ক্লাষ্টাৰৰ ভিতৰতে টিচাৰসমূহ ছাফল কৰি দিয়া হ'ব। অৰ্থাৎ আপোনালোকৰ ক্লাষ্টাৰ পিছতে এখন স্কুলৰ টিচাৰ গৈ আন এখন স্কুলত ইনভিজিলেট কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত সমগ্ৰ শিক্ষা ডাইৰেক্টৰৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ তেওঁলোকৰ ডকুমেণ্ট প্ৰকাশ পাইছে। আপোনালোকে স্ক্ৰীনত দেখিছে যে অৰ্ডাৰ অফ এপইণ্টমেণ্ট অফ ইনভিজিলেটৰ ফৰ গুণোৎসৱ, অৰ্থাৎ আপোনালোকে এখন মাজুলী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকক এটা হেৰি দেখাইছোঁ। এখন স্কুলৰ টিচাৰ আন এখন স্কুলৰ লগত তেওঁলোকক চেঞ্জ কৰি দিয়া হৈছে। তেওঁলোকৰ তাত স্কুল নেম দিয়া আছে ইউডেস্কো, তাৰপৰা কোনটো ডেটত তেওঁলোকে ইভালুৱেশ্যনৰ ডেটৰ এক্সটাৰ্নেল ইভালুৱেশ্যনত তেওঁলোকে ইনভিজিলেট কৰিব লাগিব সেইটো দিয়া হৈছে। এইদৰে অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তেওঁলোকে প্ৰত্যেক টিচাৰৰ বাবে এইটো কৰি দিয়া হৈছে। আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত এইসমূহ লাভ কৰিব পাৰিব। আপোনালোকৰ লগত এই গুৰুত্বপূৰ্ণ খবৰটো শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।